নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালে আছে? সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহু ওলগ জনাইছোঁ। আৰু আপোনালোকক আজি মই এটা মেজি দেখাম, যিটো নেকি লয়াৰ আছামত আছে। বৰ্তমান মই উপস্থিত আছোঁ অসমৰ এডোখৰ ঠাইত লয়াৰ আছামৰ। আমাৰ আপাৰ আছামত যেনেকৈ কাঠৰ খৰিয়ৰ মেজি বনায়, ইয়াত সেনেকৈ নবনায়। ইয়াত খেৰ আৰু আপোনাৰ কলগছৰ শুকান মাৰলি দি পিনি মেজি বনায়। আপোনালোকক দেখাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কেনে লাগিছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। বন্ধুসকল, মোৰ পিছফালে এটা মেজি আছে, যিটো নেকি লয়াৰ আছামত আছোঁ। লয়াৰ আছামৰ মেজি এনেকৈ বনায়, আপোনালোকে চাওক। এইটো শুকান আপোনাৰ বহুত হ'ব, মিনিমাম আপোনাৰ 20 ফুটৰ ওপৰত হ'ব। এয়া চাওক আপোনালোকে, শুকান কল মাৰলি, মাজত খেৰ আছে, তাৰ মাজত বাঁহ আছে, বাঁহ খৰি আছে। বাঁহ খৰি ভৰাই দিছে, তেতিয়াহে জুইটো জ্বলিব। মোৰ সম্ভৱটো জুইকুৰা বহুত ডাঙৰকৈ জ্বলে। আপোনালোকক চাওক, মেজিটো চাওক, সম্পূৰ্ণ দেখিছে। এইটো হ'ল মেজি, ধুনীয়া। আপোনালোকক দেখাম। আৰু ইয়াৰ লগতে আৰু এটা মেজি আছে, ইয়াতে সৰুকৈ মেজি বনাই থৈছে। খুব সম্ভৱ প্ৰথম এইটো মেজি জ্বলাব চাগে। এই মেজিটো জ্বলোৱাৰ পিছতে চাগে ডাঙৰ মেজিটো জ্বলাব। সেইটো ঘাই মেজি। প্ৰথম এইটো চাওক, সৰু মেজি এটা আছে, সৰু যদিও মোতকৈ ওখ, দেখিছে। সেইটো 8 ফুট 9 ফুট হ'ব। তো পিছফালে আছে, এইটো চাওক, ভয়ংকৰ মেজি বনাই থৈছে। এইটো চাওক, পৰহিলৈ ৰাতিপুৱা জ্বলাব। এইটো ৰাজহুৱা স্থান, ৰাজহুৱা। ইয়াতে ৰাস পাতে, ৰঙীয়া ৰাস পাতে। আপোনাৰ ইয়াত চাওক, নকুল বুলি কয় এখন গাঁওখন। নকুলৰ গোটেই ৰাইজৰ মাটি এডোখৰ ৰাইজৰ জেগাত বনাইছে। সকলো ৰাইজে মিলি এসাঁজ খাই পিনি মেজিটো জ্বলাব ৰাতিপুৱালৈ। এইটো দেখিছে মেজি। এইটো 30 ফুটতকৈ ওপৰত হ'ব, ধুনীয়া। এই কাষতে এখন নদী আছে, সুন্দৰ জেগাত আছে, ৰাজহুৱা স্থানত বনাইছে। সকলো ৰাইজে মিলি খানা খাব, খানা খাই পুৱা মেজি জ্বলাব। ভাল পৰম্পৰা এটা বজাই ৰাখিছে। এইটো ভিতৰত খেৰ দিছে, তাৰ ওপৰত কলম আৱলি দিছে। সুন্দৰ মেজি। এয়া আপোনালোকক কৈছিলোঁ যে এইটো ৰাজহুৱা স্থান, ইয়াতে ৰাস পাতে। আৰু এইফালৰ ৰাসখিনি কি হয়, মূৰ্তি ৰাস হয়। আমাৰ আপাৰ আছামত যেনেকৈ মানুহে কৰে, ইয়াত মানুহে নকৰে, মূৰ্তি হয়। যেনেকৈ দুৰ্গা মূৰ্তি থাকে, সেনেকুৱাকৈ মানে কৃষ্ণ জন্ম হোৱাৰ পৰা একেবাৰে কংস বধ হোৱালৈকে চব জেগাতে মূৰ্তি থাকে। ইয়াতে ৰাস কৰিছিলে। ৰাস কৰাৰ এটা চিন হিচাপে থাকি গৈছে। এইটো আপোনালোকক চাওক, হনুমান এজন আছে, হনুমান দেখিলে, জয় হনুমান। হনুমানৰ ভিডিঅ' এটা ইয়াতে আছে, আপোনালোকক দেখাইছোঁ। এয়া চাওক, এই হনুমানৰ মূৰ্তি ইয়াতে থাকি গুচি গ'ল। এতিয়ালৈকে একো কৰা নাই। এইটো হনুমানৰ মূৰ্তি। ইয়াতে ৰাস পাতে। ইয়াতে কাষতে আপোনাৰ হেৰি আছে, মেজি বনাইছে। মেজি জ্বলাব, কাইলৈ গধূলি খানা খাই পৰহিলৈ ৰাতিপুৱা জনাব। আপোনালোকক দেখালোঁ লয়াৰ আছামৰ এটা মেজি। কেনেকুৱা লাগিলে আপোনালোকে জনাব। ভিডিঅ'টো যিসকলে শেষলৈকে চালে তেওঁলোকক ধন্যবাদ। আকৌ এবাৰ মই ভোগালী বিহু ওলগ জনাই আজিলৈ ভিডিঅ'টো সামৰিছোঁ। নতুন এটা ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।